रस्कते नोडे संताल हड़ को नोडे द्रौपदी जितकर महा को हेजते को रस्कन और साथे ना विश्वनाथ विधानसभा समष्टि रेन MLA बरमद बर ठाकुर रेन गोगो जना उनी हो संताली डेंस केदा आदो चे फिलिंग्स रे चे लकाय আমার সঁচাকে এই গানে ভাল লাগিছে দ্রৌপদী মুর্মু বাইদেউক বিশ্বনাথ চাৰিআলি ৰাইজে 2006 চনত আমি লগ পাইছিলোঁ আমাৰ কাৰ্যকৰ্তাসকল বাইদেউৰ লগত আমি একেলগে সেই সময়ত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিছিলোঁ প্ৰায় 7 দিনমান বাইদেউ ইয়াতে আছিলে আৰু বাইদেউ গুৱাহাটীলৈ আহি আমাৰ লগত যিটো আমাৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিলে বিধায়ক আৰু সাংসদসকলৰ লগত বাইদেউ এটা কথা কৈছিলে যে মই অসমৰ বহু জায়গা গৈছোঁ মই ৰুক্মিণী কিষাণকো চিনি পাওঁ আৰু ৰুক্মিণী কিষাণ পাভৈৰ ছোৱালী মিৰিকাৰ অৰিজিনেল ছোৱালী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু ৰুক্মিণী কিষাণ মই আৰু বহু কাৰ্যকৰ্তাই আমি বাইদেউক ইয়াত নিৰ্বাচনী প্ৰচাৰত আমি লৈ ঘূৰিছিলোঁ তেতিয়া মই ভবা নাছিলোঁ যে বাইদেউ এদিন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ব বুলি ভবা হ'লে সেই সময়ত ইমান মোবাইল বা ফটো ব্যৱস্থা নাছিলে নিশ্চয় ফটো উঠিলেহেঁতেন যি কি নহওক ৭৫ বছৰৰ পিছত আদিবাসী এগৰাকী মহিলা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'বলৈ গৈছে তাতকৈ আৰু আনন্দ নাই মই বাইদেউক বিশ্বনাথবাসীৰ হৈ বিশ্বনাথ সমষ্টিৰ হৈ শুভকামনা জনাইছোঁ আৰু কেতিয়াবা লগ পালে বাইদেউক ক'ম আপুনি বাইদেউ 2006 চনত বিশ্বনাথ চাৰিআলিত আহিছিল আমাৰ লগতে ঘূৰিছিল ৰাষ্ট্ৰপতি আপুনি ইতিমধ্যে হৈছে আপুনি ৰাষ্ট্ৰপতি হিচাপে এবাৰ বিশ্বনাথ চাৰিআলি আহক বিশ্বনাথবাসী ৰাইজে আপোনালোক অতি আদৰণি ৰখি আছে आले उत्तर समुद्री माने फुलबड़ी माने चे ये तो रस्कना आले रस्कनाले अबू दिसम रेन लटी होइना अबू संताल हपन द्रौपदी मुर्मू ओना बारी चले हेजना आर लहाते 2006 रे हेज लेना तबे उनी नेल हुई कना आर हों ओना लकाते अडी रस्क आर ओना साथे नोआ आसाम रेन आले संताल से अबू संताल जे कु मेता बुन कान थाना जे अबू दो बागानिया कना बुन मेनते ओना लकाते तिहिन उनी मुर्मू जति हतेते अबू साथे नोआ उपरुम होयन तबुन येते अडी आट रस्क ये तिगिले हे केना ओना तिगे अडी आट ले रस्क ना जाक नवा रस्कते नोडे संताल हड़ को नोडे द्रौपदी जितकर महा को हेजते को रस्कन और साथे ना विश्वनाथ विधानसभा समष्टि रेन MLA बरमद बर ठाकुर रेन गोगो जना उनी हो संताली डेंस केदा आदो चे फिलिंग्स रे चे लकाय रस्कय नै कुलिया बहुत ভাল লাগিছে আজি माननीय राष्ट्रपति द्रौपदी मुर्मू डांगरिया আজি জয়যুক্ত হোৱাৰ আমি বহুত আনন্দিত হৈছো আৰু মই সকলো ৰাইজৰ লগতে মিলি নাচ গানত মানে ব্যস্ত হৈ আছো আপুনি যোৱাবাৰ যেতিয়া আহিছে 2006 তে দেখা পাইছিলে আছো দেখিছো তেতিয়া লগ পাইছো তেখেতক আসাম ফোকাস।